নমস্কাৰ সকলোলৈকে স্বাগতম জনাই ভিডিঅটো আৰম্ভ কৰিব লৈছো। আজি মোৰ হাতত আছে এখিলা পাত। এই পাতখিলা হয়তো কোনোৱে চিনি পাইছে। এইখিলা হৈছে কাঞ্চন গছৰ পাত। এই পাতখিলাত আজি মই আপোনালোকক কিবা এটা কৰি দেখুৱাম বুলি ভাবিছো। কি কৰো কেনেকৈ কৰো ভিডিঅটোৰ জৰিয়তে আপোনালোকে চাবলৈ পাব। গতিকে ভিডিঅটো শেষলৈকে চাব বুলি আশা ৰাখিলো। এয়া মই কাঞ্চন গছৰ এখিলা পাত লৈ লৈছো আৰু ইয়াতে হাতেৰে এখন প্ৰতিচ্ছবি এমব্ৰইডাৰী কৰাৰ প্ৰয়াস কৰিবলৈ লৈছো। আৰু লগতে আজি এগৰাকী বিশেষ ব্যক্তিৰ বিষয়ে ক'ব খুজিছো, যাৰ বাবে আজি এই সুন্দৰ পৃথিৱীখন দেখাৰ লগতে জীৱনটো উপভোগ কৰাৰ সৌভাগ্য হ'ল। সেই বিশেষ ব্যক্তিজন হ'ল দেউতা। দেউতা হ'ল সেইজোপা বটবৃক্ষ, যাৰ ছাঁত উমলি সন্তানে উপভোগ কৰে জীৱনৰ নানা ৰং। সন্তানৰ ওঠত এটি সামান্য হাঁহি বিৰিঙাবৰ বাবে সকলো দুখ কষ্ট সহি আগবাঢ়ি যোৱাজনেই হ'ল দেউতা। দেউতা হ'ল সেইডাল মৰমৰ সাঁকো, যিডালত উঠি সন্তানে জীৱনৰ দুখ কষ্টেৰে ভৰা নদীখন নিৰ্ভয়ে পাৰ হৈ লক্ষ্যলৈ বাট বুলিব পাৰে। নিজে ভোকত থাকি সন্তানৰ মুখত প্ৰথম অন্ন আগবঢ়াই দিয়াজনেই হ'ল দেউতা। জীৱনৰ কাঁইটীয়া পথত নিজে কাঁইট গছকি সন্তানক কান্ধত তুলি নিয়াজনেই হ'ল দেউতা। মৰমেৰে মূৰত হাত বোলাই মাজনী বুলি মতাজনেই হ'ল দেউতা। মোৰ দেউতা আমাৰ মাজৰ পৰা নোহোৱা আজি ৩টা বছৰেই পাৰ হ'ল। কিন্তু আজিলৈকে তেওঁ নাই বুলি যেন মনটোৱে মানি ল'ব খোজা নাই। সেয়েহে হয়তো তেওঁক সুঁৱৰি আজিলৈকে একোৱেই লিখিব পৰা নাই। শেষত এটাই ক'ব খোজো, মোৰ সাহস, মোৰ সন্মান হয় দেউতা। মোৰ শক্তি, মোৰ পৰিচয় হয় দেউতা। ভগৱানৰ অমূল্য উপহাৰ হয় দেউতা। গতিকে নিজৰো শৈশৱৰ স্মৃতি সোঁৱৰি আজি কাঞ্চন গছৰ এখিলা পাতত এগৰাকী পিতৃ আৰু তেওঁৰ কন্যা সন্তানৰ এখন প্ৰতিচ্ছবি হাতেৰে এমব্ৰইডাৰী কৰাৰ প্ৰয়াস কৰিলোঁ। কেনেকুৱা হৈছে নাজানো, তথাপিও এয়া এমব্ৰইডাৰী কৰাৰ পাছত লিফ কাটিং কৰি এনেদৰে পেইণ্টিং কৰি দিছোঁ। আজিলৈ আহিলোঁ। ধন্যবাদ।